আজি হৈছে ভিডিঅ' পাৰ্ট 2 আৰু ইতিমধ্যে পাৰ্ট 1ত মই আপোনালোকক দেখাইছিলোঁ যে নতুন টায়াৰ কেনেকৈ বনায়। বলক চাওঁ আজি এই পাৰ্ট 2 ভিডিঅ'টোত নতুন টায়াৰ কেনেকৈ বনায়। ইতিমধ্যে টায়াৰ বনোৱা ফাৰ্ষ্ট ষ্টেজটো মই আপোনালোকক দেখালোঁ আৰু এতিয়া চাওঁ বলক ছেকেণ্ড ষ্টেজত কি কি কাম কৰে আৰু এনেকৈ যে তেওঁলোকে যোনকেইটা চকা বনাই আছিলে সেই চকাটোৰ ওপৰত এনেকুৱা গ্ৰিপৰ এটা ৰোল আহে আৰু সেই ৰোলটো তেওঁলোকে ইয়াৰ ওপৰত পেষ্টিং কৰে আৰু যিহেতু পেষ্টিংটো খুব ভালকৈ কৰিবলগীয়া হয় তাৰ কাৰণে এটা হিট মেচিন দৰকাৰ হয়। প্ৰায় 1000 ডিগ্ৰী চেলচিয়াছত এই গোটেইকেইটা চকা মানে 4টামান ধৰে এবাৰত আৰু সেই 4টা চকা একেলগত তেওঁলোকে গৰম কৰে, হিট কৰে আৰু দেখিছে যে হিট কৰাৰ পাছত চকাৰ অৱস্থা কেনেকুৱা হৈ আছে আৰু এতিয়া তেওঁলোকে খুলিব আৰু ইয়াৰ ওপৰত বহুত ভালকৈ পেকিং দিবলগীয়া হয় যিহেতু বহুত ডিগ্ৰী চেলচিয়াছত 1000 ডিগ্ৰী চেলচিয়াছত গৰম কৰিবলগীয়া হয় আৰু প্ৰায় চকা বনোৱাৰ কাম শেষ হৈছে আৰু এনেকৈ ছেকেণ্ড হেণ্ড টায়াৰ যোনবিলাক আমি বজাৰত দেখিবলৈ পাওঁ তেওঁলোকে এনেকৈ মেনুফেকচাৰিং কৰে ফেক্টৰীত। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু মই ডেছক্ৰিপশ্যনত নাম্বাৰটো দিছোঁ, তেওঁলোকৰ পৰা আপোনালোকে যোগাযোগ কৰি যদি আপোনালোকক কাৰোবাক দৰকাৰ হৈছে ছেকেণ্ড হেণ্ড ভাল কণ্ডিশ্যনৰ চকা তেনেহ'লে আপোনালোকে কণ্টেক্ট কৰি এই দোকানখনৰ পৰা তেওঁলোকে কিনিব পাৰিব আৰু এইবোৰ চব তেওঁলোকেই বনাইছে আৰু এইটো ফেক্টৰীতে চব কাম হৈছে। চ' তেতিয়ালৈকে আপোনালোকক নেক্সট এটা ভিডিঅ'ত মই তেনেহ'লে লগ পাই আছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব।